হেৰুবাহি তোক বৰ ভাল পাওঁ দেহি মোৰ বাহি তোক বৰ ভাল পাওঁ দেহি তোৰ সুৰৰ আচল ধৰি বহু দূৰ যাওঁ গুচি কোনো পূৰ্ণিমা ৰাতি হেৰুবাহি তোক বৰ ভাল পাওঁ দেহি। ঐ তোৰ গান শুনাবলৈ মাতিছিলি নেকি আমাক? হা গান শুনাবলৈ মাতিছিলি কেলে মাতিছিলি ক সোনকালে। নাকা এনেই মন চন ভাল নাই একে ঘুচাই তোৰ নাকৰ বাৰান্দা ভাঙি পঠিয়াম গম পাইছ নাই? তই কি কলি মোৰ নাকৰ বাৰান্দা ভাঙিছাচোন ভাঙিছা। চুপ মনে মনে থাক। তই ইয়াত কথা আলোচনা কৰিবলৈ আহিছ নে কাজিয়া লাগিবলৈ আহিছ? এতিয়া তই ক ভদকলি কেলে মাতিছিলি? মেইন কথালৈ আহ, পইণ্টলৈ আহ। এইবিলাক কাজিয়া চাজিয়া চুপতি বাদ দে। কিনো কবি মন চন ভাল নহয় বহুত দিন পাৰ্টি চাৰ্টি এটাও কৰা নাই। পাৰ্টি কৰিবিনো কেনেকে? পুলিচৰ যিহে টীকাকৰণ টীকাটো এফাল যাবই। মই ভাবিছোঁ তহঁতক সেইটো কাৰণে মাতিছিলোঁ কথা এটা আলোচনা কৰিবলৈ। আজি ৰাতিকে ব'ল পাৰ্টি এটাকে কৰোঁ। তই প্ৰথমতে ক'ব পাৰ কথাটো, প্ৰথমতে মোৰটো কিয় বেয়া কৰিল? হ'ব দে চৰি। পিছে পাৰ্টিটো আজি ক'ত হ'বনো? হেই কিনো জেগাডাল লাগিছে আৰু পাৰ্টিহে য'তে ত'তে হৈ যাব দে। নাই মই জেগা চাই থৈছোঁ ধুনীয়া জেগা এটা। পিছে তহঁতি যে মনত নাই 2 বছৰ আগতে যে গৈছিলোঁ সেই যে ভূত থকা নিচিনা জেগা টুকুৰা তাত যাম। নেযাওঁ তাত কোনো পধ্যেই নেযাওঁ। বেলেগ জেগা টুকুৰা নাই বন্ধু। ঠিক আছে দে বেলেগ জেগা টুকুৰা যাম। মই তহঁতক ক'ম বাৰু জেগা টুকুৰা। তাৰ আগতে আৰু এটালৈ ফোন এটা লগাই চাওঁ ৰ। হেল্ল' বন্ধু তুৱাকান্ত, আজি আমি পাৰ্টি এটা কৰিম বুলি ভাবিছোঁ। সন্ধিয়াকৈ আহি যাবি। আহিবি সন্ধিয়া তোৰ 6টা বজাত। ঠিক আছে দে। ক আকৌ জেগা টুকুৰা ক'ত যাবি আজি পিকনিকত? আমাৰ ঘৰৰ পিছফালে এটুকুৰা ভাল জেগা আছে তালৈকে যাম দে। হ'ব দে। পিছে আজি কি খাবিনো পাৰ্টিত? গাহৰি মেইন আকৌ গাহৰি ল'ব লাগিব। গাহৰি মেইন আৰু লগতে আজি মাল চাল অকণমান খাব লাগিব আৰু। ঠিক আছে ব'ল এতিয়া বজাৰ চজাৰ কৰি যাওঁ আৰু। টাইম চামো হ'ল আৰু সন্ধিয়া হ'বই হ'ল আৰু বজাৰকেইটা কৰি লওঁ ব'ল। ব'ল আজ্জা আজি মদে মাংস খাবা আৰু আজ্জা। Every night in my dreams I see you, I feel you, that is how I know you. Go on far across the distance and spaces between us, you have come to show you. Go on near, far, you open the door, and I believe that's the hardest. Go on. মাকা আজি বহু দিনৰ পাৰ্টিটো কৰিলে যে মনটো ৰিম ৰাম কৰিছে, ভাল লাগিছে হলে তই ঠিক কথা কৈছ। তই আজি পাৰ্টি যে গোটালি বহুত ভাল লাগিলে। হয় বহু দিনৰ মূৰত আজি ৰিফ্ৰেছমেণ্ট লাগিছে মনটো। কিবা এটা ভাল লাগিছে তাকেহে আজি বহু দিনৰ মূৰত ভাল লাগিছে। পাৰ্টি এটা হ'ল যে বহুত দিন ঘৰত হোৱা নাই, আমনি লাগি গৈছিলে। মদ খালো বুলি মামন নহয় মামদ আহে, ভাং খালো বুলি মামন নহয় না ভঙুৱা। কোন এইকেইটা? মই থকা গছৰ তলত কোনে জুই জ্বলাইছে? কোন আপুনি? আজি মৰিলো কি বস্তু মৰিলো। তহঁতি মোৰ থকা গছৰ তলত কেলেই জুই লগালি? তহঁতি আজি বাচি যাব নোৱাৰ। ভূত ওলালে ভূত। মই আজি কাকো নেৰো। ক'ত যাবি? ভাগ মই থাকি গলো। পতাব না। দেউতাহঁত মোক নমতাকে পাৰ্টি কৰ, কেনে মজা লাগিল। পাৰ্টিও সম্পূৰ্ণ কৰিব নোৱাৰিলি।
ভূতৰ ভয় খাই পলাই গলি হা 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 ভাল আইডিয়া এটা কৰিলো আজি ভাল আইডিয়া খটালো এতিয়া মই খাম তহঁতৰ পাৰ্টিবোৰ আজি এবাৰ পাৰ্টি চাৰ্টি নকৰোঁ আৰু আজিৰ পৰা ভদকলিৰ লগত পাৰ্টি চাৰ্টি নকৰোঁ আৰু বাদ দিলো আৰু তাৰ লগ হওঁ সি কৈছিলে ভূতৰ জেগালৈ নিনো ভাল জেগা এটালৈ নিম বুলি সেইকাৰণে গৈছিলোঁ কিহে পাইছিলে কিহে পাইছিলে ঐ মা ঐ নিমখ পানী অকণমান লৈ আন ঐ নিমখ পানী অকণ আন